নমস্কাৰ আৰু মই আছোঁ এতিয়া প্ৰজাবস্তি এই মছজিদৰ কাষতে আছোঁ বৰ্তমান মোৰ মুখৰ আগত দেখিছে মছজিদ আৰু এইফালে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহক দেখুৱাওঁ এই সকল লোক আজিলৈকে এমাহ হ'ল ঘৰ ভঙা এইটো ঘৰ দেখিছে তেখেতলোকৰ আপত্তি যে আজিলৈকে আমি ঘৰৰ একো সামগ্ৰী পা আদি কৰি বয় বস্তু পোৱা নাই আৰু যেহেতু সকলোবিলাক সামগ্ৰী বিহুবৰলৈ যায় বা অন্যান্য জেগালৈ যায় কিন্তু এই জেগাত এতিয়াও একো বস্তু সাহায্য তেওঁলোকে পোৱা নাই বুলি কৈছে আৰু হেতু মোক তেওঁলোকে আমন্ত্ৰণ কৰিছে যেতিয়া মই যেহেতু আমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে মই আজি আহি উপস্থিত হৈছোহি তেখেতলোকৰ আৰু এই ঘৰটো মই আপোনালোকক দেখুৱাইছোঁ চাওক এই তম্বু তৰি বিশেষকৈ এতিয়া এওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু এই ঘৰটো দেখিছে ভাঙি চুৰমাৰ হৈ পৰি আছে আৰু আজিলৈকে প্ৰায় এমাহ হ'ল এমাহ ধৰি তেওঁলোকে পোৱা নাই বা কোনো হাজি দিব পৰা নাই এতিয়ালৈকে তেখেতলোকৰ মতামতটো জানোচোন আপোনাৰ নামটো মোৰ নামটো মেৰাজ আলী আৰু এনেকৈ সম্পূৰ্ণ বস্তুৱে আপোনাৰ খোৱা বস্তু পাইছোঁ খালি ঘৰটো সাজি দিয়া মানুহ কোনো এটা ওলোৱা নাই আৰু এনেকৈ আমাৰ এতিয়া কাম জামো নাই যেন কিবা এটা কৰি হ'লে আমি ঘৰটো বনাম বুলি হ'লেও এতিয়া যোনে আহে ফটো মাৰে ভিডিঅ' কৰে লৈ যায় ফেচবুকতো চাওঁ ফেচবুকতো আজিলৈকে মোৰ ঘৰটো ওলোৱাও নাই বা যেন কিবা এটা সহায় পাম বুলি তেনেকুৱা মই আশাও পোৱা নাছিলোঁ সেইকাৰণে আপোনাক মাতিলোঁ যেন এবাৰ মোৰ ঘৰটো আপোনালোকে চাই লওক চাই পেলাই কেনেকৈ দেখিছে আপুনি নিজে ক'ব পাৰিব যেন মোৰ ঘৰটো কি অৱস্থা হৈ আছে হয় এই পেজৰ জৰিয়তে আপোনালোকলৈ এৰিলোঁ ভিডিঅ'টো যাতে এওঁলোকৰ সহায় হওক বুলি আগবাঢ়ি আহিছোঁ আপোনালোকে যাতে চকু মেলি চাওক এয়াই আছিলে মোৰ ফালৰ পৰা অনুৰোধ আৰু এয়া দেখিছে যিহেতু আজি এমাহ হ'ল এমাহ পৰ্যন্ত এওঁলোকে কোলাত কেঁচুৱা লৈ আৰু দিন নিশাই এই ৰাস্তা কিনাৰতে অতিবাহিত কৰিবলগীয়া হৈছে আজি প্ৰজাবস্তিৰ দুৰৱস্থা এয়াই এইসকল ৰাইজ বিহুবৰ প্ৰজাবস্তি বিহুবৰৰ লগতে লাগি থকা এখন গাঁও যিহেতু এইখন গাঁও বানেৰে সম্পূৰ্ণ তছনছ কৰিছিলে তাৰে ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ধন্যবাদ